ভাৰতীয় নাগৰিকসকলৰ মৌলিক অধিকাৰসমূহ। ভাৰতীয় সংবিধানৰ ৩য় অধ্যায়টো মৌলিক অধিকাৰসমূহৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ভাৰতবৰ্ষৰ সংবিধানত মৌলিক অধিকাৰৰ অন্তৰ্ভুক্তিয়ে চৰকাৰক স্বৈৰাচাৰী হোৱাত বাধা প্ৰদান কৰিছে। আমেৰিকাই হৈছে সংবিধানত মৌলিক অধিকাৰক অন্তৰ্ভুক্ত কৰি মৌলিক অধিকাৰক সাংবিধানিক মৰ্যাদা প্ৰদান কৰা প্ৰথম ৰাষ্ট্ৰ বা প্ৰথম সংবিধান। অধিকাৰক বাদ দি গণতন্ত্ৰ কৃতকাৰ্য হ'ব নোৱাৰে। অধিকাৰ হৈছে সভ্য জীৱন যাপনৰ বাবে মূল চৰ্ত। কেবিনেট মিছনৰ পৰামৰ্শ অনুযায়ী সংবিধান সভাই মৌলিক অধিকাৰ আৰু সংখ্যালঘুৰ অধিকাৰ বিষয়ক এখন পৰামৰ্শকাৰী সমিতি গঠন কৰিছিল আৰু এই কমিটিৰ অধ্যক্ষ আছিল চৰ্দাৰ বল্লভভাই পেটেল। মৌলিক অধিকাৰ আৰু সংখ্যালঘুৰ অধিকাৰ বিষয়ক কমিটিয়ে মৌলিক অধিকাৰবোৰ প্ৰস্তুত কৰিবৰ বাবে আচাৰ্য জৈৱিক কৃপালনৰ নেতৃত্বত এখন উপ কমিটি গঠন কৰি দিছিল। এতিয়া মৌলিক অধিকাৰ বুলি ক'লেনো আমি কি বুজি পাওঁ? মৌলিক অধিকাৰ হৈছে এখন দেশৰ সংবিধানে অনুমোদন কৰা এক অধিকাৰ। মৌলিক অধিকাৰক দেশ বা ৰাষ্ট্ৰৰ সৰ্বোচ্চ আইন বা সংবিধানে সুৰক্ষা প্ৰদান কৰে। মৌলিক অধিকাৰবোৰ হ'ল মানৱৰ প্ৰাথমিক অধিকাৰ। ভাৰতীয় সংবিধানৰ ৩য় অধ্যায় মতে জাত পাত বৰ্ণ ধৰ্ম লিংগ নিৰ্বিশেষে সকলো লোকে ভোগ কৰিব পৰা কিছুমান বিশেষ অধিকাৰ, যিবোৰ অধিকাৰ ভোগত কিছুমান বাধা নিষেধ আছে আৰু যিবোৰ ন্যায়ালয়ৰ দ্বাৰা বিচাৰযোগ্য, তেনেবোৰ অধিকাৰক মৌলিক অধিকাৰ বুলিব পাৰি। মৌলিক অধিকাৰৰ কিছুমান বৈশিষ্ট্য আছে। মৌলিক অধিকাৰৰ বৈশিষ্ট্যসমূহ হৈছে এনেধৰণৰ। প্ৰথম বৈশিষ্ট্যটো হৈছে কিছুমান মৌলিক অধিকাৰ কেৱল নাগৰিকৰ বাবে আৰু কিছুমান মৌলিক অধিকাৰ নাগৰিক আৰু বিদেশী সকলোৱে ভোগ কৰিব পাৰে। দ্বিতীয় গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হৈছে মৌলিক অধিকাৰবোৰ চৰম নহয়। মৌলিক অধিকাৰৰ ক্ষেত্ৰত যুক্তিসংগত বাধা আৰোপ থাকিব পাৰে, কিন্তু যুক্তিসংগত বাধাবোৰ ন্যায়ালয়ৰ ন্যায়িক সমীক্ষাৰ অন্তৰ্গত। মৌলিক অধিকাৰবোৰ বিচাৰযোগ্য বা ন্যায়যোগ্য। মৌলিক অধিকাৰ ভংগ হ'লে নাগৰিকে ন্যায়ালয়ৰ কাষ চাপিব পাৰে। এইটো হৈছে মৌলিক অধিকাৰৰ তৃতীয়টো বৈশিষ্ট্য। চতুৰ্থ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হৈছে মৌলিক অধিকাৰবোৰ সংশোধন কৰিব পাৰি। পৰিৱৰ্তিত পৰিৱেশ আৰু সময়ৰ লগত সংগতি ৰাখি মৌলিক অধিকাৰবোৰ পৰিৱৰ্তন আৰু পৰিৱৰ্ধন কৰিব পাৰি। পঞ্চম গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হৈছে মৌলিক অধিকাৰবোৰ দুই ধৰণৰ, অৰ্থাৎ নকাৰাত্মক আৰু সকাৰাত্মক। নকাৰাত্মক মৌলিক অধিকাৰে ৰাষ্ট্ৰক কিছুমান কাম কৰাত বাধা প্ৰদান কৰিছে আৰু সকাৰাত্মক মৌলিক অধিকাৰে নাগৰিকক অধিকাৰ ভোগৰ অনুমতি প্ৰদান কৰিছে। মৌলিক অধিকাৰৰ শ্ৰেণী বিভাজন। ভাৰতবৰ্ষৰ সংবিধানৰ ৩য় অধ্যায়ত অৰ্থাৎ 12 নং অনুচ্ছেদৰ পৰা 35 নং অনুচ্ছেদলৈকে মুঠ 24টা অনুচ্ছেদত ভাৰতবৰ্ষৰ নাগৰিকসকলৰ বাবে 6টা মৌলিক অধিকাৰ প্ৰদান কৰিছে। ভাৰতবৰ্ষৰ সংবিধানে নাগৰিকসকলৰ বাবে প্ৰদান কৰা এই মৌলিক অধিকাৰ 6টা হ'ল ক্ৰমে: 1 নম্বৰ সমতাৰ অধিকাৰ, 2য় স্বাধীনতাৰ অধিকাৰ, 3য় শোষণৰ বিৰুদ্ধে অধিকাৰ, 4ৰ্থ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ, 5ম সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ আৰু 6ৰ্থ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। আৰম্ভণিতে ভাৰতীয় নাগৰিকসকলৰ 7টা মৌলিক অধিকাৰ আছিল, কিন্তু সংবিধানৰ 44তম সংবিধান সংশোধনীয়ে মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰ নামৰ মৌলিক অধিকাৰটো 1979 চনত বাতিল কৰে। বৰ্তমান সম্পত্তিৰ অধিকাৰ এক সাধাৰণ অধিকাৰ। ভাৰতবৰ্ষত সমাজবাদ প্ৰতিষ্ঠা কৰিবৰ বাবে সম্পত্তিৰ অধিকাৰ নামৰ মৌলিক অধিকাৰটো মৌলিক অধিকাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে, কাৰণ সমাজবাদত নাগৰিকৰ কোনো সম্পত্তিৰ অধিকাৰ বা ব্যক্তিগত সম্পত্তিৰ অধিকাৰ নাথাকে। সমাজবাদে নাগৰিকৰ বাবে কোনো সম্পত্তিৰ অধিকাৰক স্বীকৃতি নিদিয়ে। সেয়ে সংবিধানৰ 44তম সংবিধান সংশোধনীয়ে সম্পত্তিৰ অধিকাৰক সংবিধানৰ 3য় অধ্যায় তথা মৌলিক অধিকাৰৰ পৰা বাতিল কৰে। সমতাৰ অধিকাৰ। ভাৰতবৰ্ষৰ সংবিধানৰ 14 নং অনুচ্ছেদৰ পৰা 18 নং অনুচ্ছেদলৈকে মুঠ 5টা অনুচ্ছেদত সমতাৰ অধিকাৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে। 14 নং অনুচ্ছেদ মতে ভাৰতবৰ্ষৰ সকলো নাগৰিক আইনৰ চকুত সমান। আইনে সকলো নাগৰিককে সমান দৃষ্টিৰে চাব, অৰ্থাৎ আইনে সকলো নাগৰিককে সমানে সুবিধা আৰু সমানে ৰক্ষণাবেক্ষণ প্ৰদান কৰিব। 15 নং অনুচ্ছেদ মতে জাত পাত বৰ্ণ ধৰ্ম লিংগৰ ভিত্তিত নাগৰিকৰ কোনো ধৰণৰ বৈষম্য বা পাৰ্থক্য সৃষ্টি নকৰিব বা নাথাকিব, অৰ্থাৎ সকলো নাগৰিকেই সমান। 16 নং অনুচ্ছেদ মতে চৰকাৰী নিয়োগৰ ক্ষেত্ৰত জাত পাত বৰ্ণ ধৰ্ম লিংগক লৈ কোনো বৈষম্য নাথাকিব, অৰ্থাৎ সকলো নাগৰিকে চৰকাৰী নিয়োগৰ ক্ষেত্ৰত সমান সুবিধা পাব। 17 নং অনুচ্ছেদত কোৱা হৈছে যে সমতা স্থাপনৰ বিৰোধী অস্পৃশ্যতা নীতি বৰ্জন কৰা হৈছে আৰু এই অস্পৃশ্য নীতি অনুসৰণ কৰা লোকক বিধিমতে শাস্তি দিয়াৰ ব্যৱস্থা কৰা হৈছে।
18 নং অনুচ্ছেদে সামৰিক আৰু শিক্ষা সম্পৰ্কীয় উপাধিৰ বাহিৰে চৰকাৰে অইন কোনো উপাধি নাগৰিকক প্ৰদান নকৰিব। এয়া হৈছে সমতাৰ অধিকাৰ। এতিয়া আমি আলোচনা কৰিম স্বাধীনতাৰ অধিকাৰ সম্পৰ্কে। ভাৰতবৰ্ষৰ সংবিধানৰ 19 নং অনুচ্ছেদৰ পৰা 22 নং অনুচ্ছেদলৈকে স্বাধীনতাৰ অধিকাৰ বৰ্ণনা কৰা হৈছে। 19 নং অনুচ্ছেদে ভাৰতীয় নাগৰিকসকলক মুঠ 6টা বিশেষ ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ প্ৰদান কৰিছে। এইকেইটা হৈছে বাক স্বাধীনতা আৰু মত প্ৰকাশৰ অধিকাৰ। দ্বিতীয়টো হৈছে অস্ত্ৰবিহীন অৱস্থাত শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ অধিকাৰ, সংস্থা বা সংগঠন গঠন কৰাৰ অধিকাৰ। চতুৰ্থ ঘূৰি ফুৰাৰ অধিকাৰ। পঞ্চমটো হৈছে ভাৰতবৰ্ষৰ যিকোনো ঠাইত বসবাস কৰাৰ অধিকাৰ। আৰু ষষ্ঠটো হৈছে যিকোনো বৃত্তি বা ব্যৱসায় কৰাৰ অধিকাৰ। 20 নং অনুচ্ছেদে নাগৰিকসকলক 3টা বিষয়ত ৰক্ষণাবেক্ষণ দিছে। কোনো লোকক বিনা কাৰণত আটক কৰিব নোৱাৰিব, অৰ্থাৎ আইন অমান্য কৰিলেহে আটক কৰিব পাৰিব। দ্বিতীয় গুৰুত্বপূৰ্ণ ৰক্ষণাবেক্ষণটো হৈছে কোনো লোকক একে দুখত এবাৰতকৈ অধিক শাস্তিৰ বিধান দিব নোৱাৰিব। আৰু তৃতীয় গুৰুত্বপূৰ্ণ ৰক্ষণাবেক্ষণটো হৈছে কোনো লোককে নিজৰ বিৰুদ্ধে সাক্ষ্যদান কৰিবলৈ বাধ্য কৰাব নোৱাৰিব। এইটো 20 নং অনুচ্ছেদে প্ৰদান কৰা 3টা ৰক্ষণাবেক্ষণ। 21 নং অনুচ্ছেদ মতে কোনো লোকক তেওঁৰ জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। 22 নং অনুচ্ছেদ মতে আটক কৰা লোকক আটক কৰাৰ কাৰণ জনাব লাগিব আৰু 24 ঘণ্টাৰ ভিতৰত আটক কৰা ব্যক্তিক বিচাৰকৰ ওচৰত হাজিৰ কৰাব লাগিব আৰু বিচাৰকৰ অনুমতি সাপেক্ষেহে আটক ব্যক্তিক অধিককাল আটক কৰি ৰাখিব পাৰিব। তৃতীয় গুৰুত্বপূৰ্ণ মৌলিক অধিকাৰটো হৈছে শোষণৰ বিৰুদ্ধে অধিকাৰ। ভাৰতবৰ্ষৰ সংবিধানৰ 23 আৰু 24 নং অনুচ্ছেদত নাগৰিকসকলৰ শোষণৰ বিৰুদ্ধে অধিকাৰ নামৰ মৌলিক অধিকাৰটো বৰ্ণনা কৰা হৈছে। ভাৰতবৰ্ষৰ সংবিধানৰ 23 নং অনুচ্ছেদ মতে মানৱ বেহা, বেগাৰ আৰু অন্যান্য অনুৰূপ প্ৰকাৰৰ বলপূৰ্বক কামত লগোৱা ব্যৱস্থা ৰদ কৰিছে বা বন্ধ কৰা হৈছে। 24 নং অনুচ্ছেদ মতে 14 বছৰ তলৰ ল'ৰা ছোৱালীক কাৰখানা, খনি বা তেনে কোনো বিপদজনক কামত নিয়োগ কৰিব নোৱাৰিব। চতুৰ্থ গুৰুত্বপূৰ্ণ মৌলিক অধিকাৰটো হৈছে ধৰ্মীয় অধিকাৰ। ধৰ্মীয় অধিকাৰ ভাৰতবৰ্ষৰ সংবিধানৰ 25, 26, 27 আৰু 28 নং অনুচ্ছেদত বৰ্ণনা কৰা হৈছে। 25 নং অনুচ্ছেদ মতে ভাৰতবৰ্ষৰ প্ৰত্যেকজন লোকে নিজ ইচ্ছামতে যিকোনো ধৰ্ম গ্ৰহণ, ধৰ্ম চৰ্চা আৰু ধৰ্ম প্ৰচাৰ কৰিব পাৰে। 26 নং অনুচ্ছেদ মতে প্ৰত্যেক ধৰ্মৰ লোকে তেওঁলোকৰ কাৰণে ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠা আৰু পৰিচালনা কৰিব পাৰে। 27 নং অনুচ্ছেদ মতে ধৰ্মৰ নামত বা ধৰ্মৰ বাবে বা ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠাৰ বাবে কোনো ব্যক্তিক বা ব্যক্তিৰ পৰা বাধ্যতামূলকভাৱে ৰাজহ বা কৰ সংগ্ৰহ কৰা বন্ধ কৰা হৈছে। 28 নং অনুচ্ছেদ মতে চৰকাৰী পৃষ্ঠপোষকতাত গঢ়ি উঠা শিক্ষানুষ্ঠান নাইবা চৰকাৰে অনুদান দিয়া শিক্ষানুষ্ঠানত ধৰ্মীয় শিক্ষা প্ৰদান কৰাটো বন্ধ কৰা হৈছে। পঞ্চম গুৰুত্বপূৰ্ণ মৌলিক অধিকাৰটো হৈছে সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ। ভাৰতবৰ্ষৰ সংবিধানৰ 29 আৰু 30 নং অনুচ্ছেদত ভাৰতীয় নাগৰিকসকলৰ বাবে সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ নামৰ মৌলিক অধিকাৰটো প্ৰদান কৰা হৈছে। 29 নং অনুচ্ছেদ মতে ভাৰতবৰ্ষৰ সকলো নাগৰিকে নিজৰ নিজৰ ভাষা আৰু সংস্কৃতি বজাই ৰাখিব পাৰিব। চৰকাৰী শিক্ষানুষ্ঠানত জাতি, ধৰ্ম, বৰ্ণ, লিংগ নিৰ্বিশেষে সকলো ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিব পাৰিব। 29 নং অনুচ্ছেদে ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুৰ স্বাৰ্থক সুৰক্ষা প্ৰদান কৰিছে। 30 নং অনুচ্ছেদ মতে ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু শ্ৰেণীৰ লোকে নিজ ইচ্ছামতে শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিব পাৰিব। চৰকাৰে শৈক্ষিক অনুদান দিয়াৰ ক্ষেত্ৰত সংখ্যালঘু শ্ৰেণীৰ দ্বাৰা পৰিচালিত এনে শিক্ষানুষ্ঠানক বঞ্চিত বা বৈষম্য কৰিব নোৱাৰিব। ভাৰতীয় সংবিধানৰ বা ভাৰতীয় নাগৰিকসকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মৌলিক অধিকাৰ তথা একেবাৰে শেষৰ মৌলিক অধিকাৰটো হৈছে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। সংবিধানৰ 32 নং অনুচ্ছেদৰ পৰা 35 নং অনুচ্ছেদলৈকে সাংবিধানিক প্ৰতিকাৰ অধিকাৰ সম্পৰ্কে উল্লেখ কৰা আছে। ডক্টৰ B.R. আম্বেদকাৰৰ মতে সংবিধানৰ 32 নং অনুচ্ছেদটোৱেই হৈছে আটাইতকৈ মূল্যৱান আৰু সংবিধানৰ লগতে মৌলিক অধিকাৰৰ প্ৰাণকেন্দ্ৰ। সংবিধানৰ 32 নং অনুচ্ছেদে নাগৰিকসকলৰ মৌলিক অধিকাৰ ৰক্ষণাবেক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ক লেখ, নিৰ্দেশ, আদেশ জাৰি কৰাৰ ক্ষমতা প্ৰদান কৰিছে। এই সংবিধানৰ 32 নং অনুচ্ছেদ তথা সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ নামৰ মৌলিক অধিকাৰক সংবিধানৰ আত্মা তথা শ্ৰেষ্ঠ মৌলিক অধিকাৰ আৰু সংবিধানৰ বিবেক আদি বুলি অভিহিত কৰা হয়। উচ্চতম ন্যায়ালয়ে নাগৰিকসকলৰ মৌলিক অধিকাৰ ৰক্ষণাবেক্ষণৰ বাবে 32 নং অনুচ্ছেদৰ জৰিয়তে বন্দী উপস্থাপন সমাদেশ, পৰমাধিদেশ, নিষেধাজ্ঞা, কৈফিয়ত তলবী, উৎপ্ৰেষণ লেখ বা পৰোৱানা জাৰি কৰিব পাৰে
আৰু উচ্চ ন্যায়ালয়সমূহে ভাৰতবৰ্ষৰ সংবিধানৰ 226 নং অনুচ্ছেদৰ জৰিয়তে এই একেকেইটা লেখ বা পৰোৱানা জাৰি কৰিব পাৰে। নাগৰিকসকলৰ মৌলিক অধিকাৰবোৰ ৰক্ষণাবেক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ে আৰু উচ্চ ন্যায়ালয়ে জাৰি কৰা লেখবোৰ হৈছে এনেধৰণৰ। বন্দী উপস্থাপন সমাদেশ। বন্দী উপস্থাপন সমাদেশ হৈছে এনেধৰণৰ। কোনো লোকক বেআইনীভাৱে আটক কৰিলে আদালতে বন্দী উপস্থাপন সমাদেশ জাৰি কৰি আটক কৰা লোকক আদালতত হাজিৰ কৰাৰ বাধ্য কৰিব পাৰে। আটকবন্দী দোষী প্ৰমাণিত নহ'লে তেনে আটক কৰা লোকক ন্যায়ালয়ে মুকলি কৰি দিব পাৰে। দ্বিতীয় গুৰুত্বপূৰ্ণ লেখটো হৈছে পৰমাধিদেশ। কোনো লোক বা কৰ্তৃপক্ষই নিজ দায়িত্ব পালন কৰিবলৈ অনিচ্ছুক হ'লে আদালতে পৰমাধিদেশ লেখ বা পৰোৱানা জাৰি কৰি তেনে লোক বা কৰ্তৃপক্ষক নিজৰ দায়িত্ব পালন কৰিবলৈ বাধ্য কৰিব পাৰে। তৃতীয় গুৰুত্বপূৰ্ণ লেখ বা পৰোৱানাটো হৈছে নিষেধাজ্ঞা। কোনো কৰ্তৃপক্ষৰ অধীনত বা অধিকাৰ ক্ষেত্ৰত নপৰা কাম কৰাৰ ক্ষেত্ৰত আদালতে নিষেধাজ্ঞা লেখ জাৰি কৰি তেনে কৰ্তৃপক্ষক তেনে কাম কৰাত বাধা প্ৰদান কৰিব পাৰে। চতুৰ্থ গুৰুত্বপূৰ্ণ লেখ বা পৰোৱানাটো হৈছে কৈফিয়ত তলবী। বৈধভাৱে নিযুক্ত নোহোৱা বা নিৰ্বাচিত নোহোৱা কোনো প্ৰশাসনিক ব্যক্তিক বিষয়টো মীমাংসা নোহোৱালৈকে তেনে লোকক কৈফিয়ত তলবী পৰোৱানা জাৰি কৰি কাম কৰাৰ পৰা বিৰত ৰাখি নাগৰিকৰ মৌলিক অধিকাৰক ৰক্ষণাবেক্ষণ দিব পাৰে। শেষৰ গুৰুত্বপূৰ্ণ লেখ বা পৰোৱানাটো হৈছে উৎপ্ৰেষণ। নিম্ন আদালতত বিচাৰাধীন গোচৰ উচ্চ আদালতলৈ প্ৰেৰণ কৰিবৰ বাবে উৎপ্ৰেষণ লেখ জাৰি কৰিব পাৰি। এইদৰে বন্দী উপস্থাপন সমাদেশ, পৰমাধিদেশ, নিষেধাজ্ঞা, কৈফিয়ত তলবী, উৎপ্ৰেষণ আদি বিভিন্ন লেখ আদেশ সমাদেশ জাৰি কৰি নাগৰিকৰ মৌলিক অধিকাৰক ৰক্ষণাবেক্ষণ দিয়া হয়। সেয়েহে আদালতক বা উচ্চতম ন্যায়ালয়ক নাগৰিকৰ মৌলিক অধিকাৰৰ ৰক্ষক বুলি কোৱা হয়। 33 নং অনুচ্ছেদ মতে 33 নং অনুচ্ছেদে সংসদক এক বিশেষ ক্ষমতা প্ৰদান কৰিছে, যাৰ জৰিয়তে সংসদে সামৰিক শক্তি প্ৰয়োগৰ বাবে সংবিধানৰ 3য় অধ্যায়ত বৰ্ণনা কৰা মৌলিক অধিকাৰবোৰ পৰিৱৰ্তন বা পৰিবৰ্ধন কৰিব পাৰে। সংবিধানৰ 34 নং অনুচ্ছেদ মতে শান্তি শৃংখলা স্থাপনৰ বাবে নাগৰিকৰ মৌলিক অধিকাৰ ভোগত বাধা আৰোপ কৰিব পাৰে। সংবিধানৰ 35 নং অনুচ্ছেদ মতে সংবিধানৰ 3য় অধ্যায়ত বৰ্ণনা কৰা ব্যৱস্থাবোৰ কাৰ্যকৰী কৰিবৰ বাবে আইন প্ৰস্তুত কৰিব পাৰে। মৌলিক অধিকাৰৰ সীমাবদ্ধতাসমূহ। মৌলিক অধিকাৰৰ কিছুমান সীমাবদ্ধতা আছে। মৌলিক অধিকাৰ ভোগ কৰাত অত্যাৱশ্যকীয় বাধা নিষেধ থকাৰ বাবে মৌলিক অধিকাৰবোৰ গুৰুত্বহীন হৈ পৰিছে। দ্বিতীয় গুৰুত্বপূৰ্ণ সীমাবদ্ধতাটো হৈছে দেশত জৰুৰীকালীন অৱস্থা থাকিলে বা প্ৰযোজ্য হৈ থাকিলে মৌলিক অধিকাৰবোৰ বাতিল হৈ যায়, অৰ্থাৎ নাগৰিকে মৌলিক অধিকাৰ সেই সময়ত ভোগ কৰিব নোৱাৰে। তৃতীয় গুৰুত্বপূৰ্ণ সীমাবদ্ধতাটো হৈছে মৌলিক অধিকাৰবোৰ যিকোনো সময়ত সংসদে পৰিৱৰ্তন কৰিব পাৰে, কাৰণ সংসদে যিকোনো সময়ত মৌলিক অধিকাৰৰ সংশোধন কৰিব পাৰে বা বাতিল কৰিব পাৰে। চতুৰ্থ সীমাবদ্ধতাটো হৈছে মৌলিক অধিকাৰৰ ভিতৰত এটাও অৰ্থনৈতিক অধিকাৰ সন্নিৱিষ্ট কৰা হোৱা নাই, যিটো মৌলিক অধিকাৰৰ আটাইতকৈ বৃহৎ বা ডাঙৰ আঁখুৱা। মৌলিক অধিকাৰৰ গুৰুত্ব। মৌলিক অধিকাৰৰ কিছুমান আঁখুৱা বা প্ৰতিবন্ধকতা আছে যদিও মৌলিক অধিকাৰবোৰ গুৰুত্বহীন নহয়, কিয়নো মৌলিক অধিকাৰবোৰে ভাৰতবৰ্ষত ৰাজনৈতিক গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিছে। মৌলিক অধিকাৰৰ অবিহনে ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থা অৰ্থহীন হৈ পৰিব। মৌলিক অধিকাৰে ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষতাৰ ভেটি বা আদৰ্শ শক্তিশালী কৰিছে। মৌলিক অধিকাৰে চৰকাৰৰ স্বেচ্ছাচাৰিতাক বাধা প্ৰদান কৰিছে। মৌলিক অধিকাৰবোৰে সংখ্যালঘু আৰু সমাজৰ অৱহেলিত শোষিতসকলৰ শ্ৰেণী স্বাৰ্থ সুৰক্ষিত কৰাৰ লগতে তেনেলোকৰ উন্নতি সাধনতো সহায় কৰিছে। মৌলিক অধিকাৰৰ সংশোধন। ভাৰতবৰ্ষৰ সংবিধান কাৰ্যকৰী হোৱা সময়ত তথা 1950 চনৰ পৰা 1967 চনৰ সময়লৈকে বা গোলকনাথ গোচৰৰ সময়লৈকে ভাৰতবৰ্ষৰ সংসদে মৌলিক অধিকাৰ সংশোধন কৰিব পাৰে বুলি ভবা হৈছিল, কিন্তু ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে গোলকনাথ গোচৰৰ ন্যায় প্ৰদান কৰোঁতে উল্লেখ কৰে মৌলিক অধিকাৰবোৰ সংশোধন কৰিব নোৱাৰি। 1972 চনৰ 24তম সংবিধান সংশোধনীয়ে গোলকনাথ গোচৰৰ ৰায়টোক অবৈধ বুলি প্ৰতিপন্ন কৰি মৌলিক অধিকাৰবোৰ সংশোধনযোগ্য কৰি তোলে। 1973 চনৰ কেশৱানন্দ ভাৰতী গোচৰৰ ৰায়ত উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰি মন্তব্য কৰে সংবিধানৰ মূল গাঁথনিক বাদ দি সংবিধানৰ সকলো অংশই সংশোধন কৰিব পাৰি। সকলো সংবিধান সংশোধনীয়ে বৰ্তমান উচ্চতম ন্যায়ালয়ৰ ন্যায়িক সমীক্ষা ক্ষমতাৰ ভিতৰত পৰে। জনতা দলৰ চৰকাৰে 1978 চনত 44তম সংবিধান সংশোধনীৰ জৰিয়তে
সম্পত্তিৰ অধিকাৰ নামৰ মৌলিক অধিকাৰটো বাতিল কৰে আৰু এই 44তম সংশোধনী আইন বা 44তম সংশোধনী প্ৰস্তাৱটো 1979 চনত আইন হিচাপে বিবেচিত হয়। ভাৰতবৰ্ষৰ সংবিধানৰ 20 অধ্যায়ত সন্নিৱিষ্ট হোৱা 368 নং অনুচ্ছেদ অনুসৰি ভাৰতবৰ্ষৰ সংসদে মিশ্ৰ পদ্ধতিৰ জৰিয়তে নাগৰিকৰ মৌলিক অধিকাৰবোৰ সংশোধন বা পৰিৱৰ্তন সাধন কৰিব পাৰে।